আমাৰ নতুন ঘৰটোত এটা দুটাকে বস্তুবোৰ সোমোৱা ষ্টাৰ্ট কৰি দিছে। তাকে মই বোলো এবাৰ চাই যাওঁ আৰু আহি কি দেখিলোঁ চাওকচোন, ড্ৰেইনৰ যি ডাঙৰ ডাঙৰ গাঁত, ইফালে ৰাস্তাৰ অৱস্থা নাই। মই বোলো কিবাকে যদি মই এই গাঁতটোত সোমাব লাগে তেনেহ'লে অহাকালি চুমি আৰু বিকাশক বাদ দি হেডলাইনত মইহে সোমাম। ৰাস্তাটোৰ কাৰণে জানেনে ঘৰুৱা অনুষ্ঠানটোৱে পাতিব পৰা নাই। এতিয়াতো মোৰ এনেকুৱা লগা হৈছে আগতে ৰাস্তাৰ অনুষ্ঠানটোৱে পাতি লোৱা ভাল নেকি। এইফালে মায়ে ঢেৰ বস্তুৰে চাহ দিলে, চাহ তাহ খাই উঠি আকৌ ক'ল্ড ড্ৰিংকো খালোঁ। তাৰপিছত আকৌ মায়ে ৰাতি ভাত খাই যাবৰ কাৰণেও জোৰ কৰিলে। মন নাছিল মোৰ, কিন্তু মায়ে ইমানকৈ কোৱাই হ'ব বুলি ক'লোঁ। লগে লগে মায়ে একদম চব্জি তব্জি ওলাই কাটা ষ্টাৰ্ট কৰি দিলে আৰু মই আহিলোঁ ভাইটি আৰু ভণ্টিৰ লগত ওপৰত। ইহঁতে মানে এতিয়া পঢ়িব আৰু পঢ়াৰ মাজতে চাওকচোন আমাৰ খাদ্যমন্ত্ৰী একদম খাদ্য যোগান ধৰি আছে। তো এতিয়া বাজিল ৰাতি 10টা, মই আহি গ'লোঁ তলত আৰু আমাৰ মাৰ ভাত আঞ্জা চব কমপ্লিট। ঘৰততো মই দিনটো অকলে থাকোঁ, নিজে বনাই নিজে খাওঁ, কি যে বৰিং লাইফ। গতিকে এনেকৈ ফেমিলিৰ লগত 2-3 ঘণ্টা থাকিব পাৰিলেও কিবা এটা ভাল লাগে। তো আজি ৰাতিৰ ভাত সাজ মাৰ হাতেই খালোঁ। নেক্সট মিনিট লগত আকৌ লগ পাইছোঁ। বাই বাই।